নমস্কাৰ বন্ধু বান্ধৱীসকল জিএনএম এন্ট্ৰেন্সৰ কাৰণে কেইটামান কোৱেশ্চন আলোচনা কৰিম যিবোৰ পৰীক্ষাৰ কাৰণে অতিকৈ দৰকাৰী। 1 নম্বৰ কোৱেশ্চনটো হ'ল যে পানীৰ গভীৰতা জুখিবলৈ ব্যৱহাৰ কৰা পদ্ধতিৰ একক কি? অপচনবিলাক চাই ল'ব, এনসাৰটো হ'ব ফেটম। 2 নম্বৰ কোৱেশ্চনটো হ'ল যে মানৱ শৰীৰৰ কোনটো গ্ৰন্থিক মাষ্টাৰ গ্ৰন্থি বুলি কোৱা হয়? অপশনবিলাক চাই ল'ব, এনসারটো হ'ব পিটুইটারি গ্রন্থি। 3 নম্বৰ কোৱেশ্চনটো হ'ল যে কোনবিধ ভিটামিনৰ অভাৱত স্কাৰ্বি ৰোগ হয়? অপশনবিলাক চাই ল'ব, এনসারটো হ'ব ভিটামিন সি। 4 নম্বৰ কোৱেশ্চনটো হ'ল যে মানৱ শৰীৰৰ সৰ্ববৃহৎ হাড়ডাল কি? অপশনবিলাক চাই ল'ব, এনসারটো হ'ব উৰ্বস্থি আৰু ফিমাৰ। উৰ্বস্থি বা ফিমাৰ। 5 নম্বৰ কোৱেশ্চনটো হ'ল যে শব্দ সম্পৰ্কীয় বিজ্ঞানক কি বোলে? অপশনবিলাক চাই ল'ব, এনসারটো হ'ব এৰবেটিকছ। 6 নম্বৰ কোৱেশ্চনটো হ'ল যে মানৱ শৰীৰৰ শ্বেতৰক্তকণিকা মানে হ'ল WBC আৰু লোহিত ৰক্তকণিকা মানে হ'ল RBC ক'ত উৎপন্ন হয়? অপশনবিলাক চাই ল'ব, এনসারটো হ'ব অস্থিমজ্জাত। 7 নম্বৰ কোৱেশ্চনটো হ'ল যে বিলুপ্তিৰ গৰাহতৰ পৰা জীৱৰ সংৰক্ষণ আৰু পুনৰুদ্ধাৰৰ বিষয়ে অধ্যয়ন কৰা বিজ্ঞানক কি বোলে? অপশনবিলাক চাই ল'ব, এনসারটো হ'ব পেলিঅন্টোলজি। 8 নম্বৰ কোৱেশ্চনটো হ'ল যে জীৱিত কোষৰ অধ্যয়নক কি বোলে? অপশনবিলাক চাই ল'ব, এনসারটো হ'ব সাইটোলজি। 9 নম্বৰ কোৱেশ্চনটো হ'ল যে পতংগৰ বিষয়ে অধ্যয়নক কি বোলে? অপশনবিলাক চাই ল'ব, এনসারটো হ'ব এন্টমোলজি। 10 নম্বৰ কোৱেশ্চনটো হ'ল যে মানৱ জাতিৰ অধ্যয়নক কি বোলে? অপশনবিলাক চাই ল'ব, এনসারটো হ'ব এন্থোলজি। 11 নম্বৰ কোৱেশ্চনটো হ'ল যে বায়ুমণ্ডলৰ অধ্যয়নক কি বোলে? অপশনবিলাক চাই ল'ব, এনসারটো হ'ব মেট্ৰলজি। 12 নম্বৰ কোৱেশ্চনটো হ'ল যে জুই জ্বলাবলৈ কোনটো গেছৰ দৰকাৰ হয়? অপশনবিলাক চাই ল'ব, এনসারটো হ'ব অক্সিজেন। 13 নম্বৰ কোৱেশ্চনটো হ'ল যে তলৰ কোনটো প্ৰাণীৰ দেহত মাত্ৰ এটা কোষ আছে? অপশনবিলাক চাই ল'ব, এনসারটো হ'ব এমিবা। 14 নম্বৰ কোৱেশ্চনটো হ'ল যে বৈদ্যুতিক আদানৰ উপস্থিতি নিৰ্ণয় কৰা যন্ত্ৰটোৰ নাম কি? অপশনবিলাক চাই ল'ব, এনসারটো হ'ব ইলেক্ট্ৰস্কোপ। 15 নম্বৰ কোৱেশ্চনটো হ'ল তলত দিয়াবোৰৰ ভিতৰত কোনবিধ ৰোগ মহৰ পৰা সৃষ্টি হয়? অপশনবিলাক চাই ল'ব, এনসারটো হ'ব স্লিপিং সিকনেছ। 16 নম্বৰ কোৱেশ্চনটো হ'ল যে পৃথিৱীৰ কিমানটা প্ৰাকৃতিক উপগ্ৰহ আছে? অপশনবিলাক চাই ল'ব, পৃথিৱীৰ প্ৰাকৃতিক উপগ্ৰহ এটা আছে। 17 নম্বৰ কোৱেশ্চনটো হ'ল যে আহাৰ হিচাপে গ্ৰহণ কৰিবৰ উপযোগী প্ৰটিন সমৃদ্ধ উৎসটো কি? অপশনবিলাক চাই ল'ব, এনসারটো হ'ব সয়াবিন আৰু বাদাম। 18 নম্বৰ কোৱেশ্চনটো হ'ল যে আমাৰ পৰিৱেশত আমি কিমান শতাংশ অক্সিজেন পাওঁ? অপশনবিলাক চাই ল'ব, এনসারটো হ'ব 20.94%, অৰ্থাৎ কেতিয়াবা 21% বুলিও পাব। থ্যাংক ইউ বন্ধু বান্ধৱীসকল, আৰু নতুন নতুন নোটিফিকেশ্যন পোৱাৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰি দিব।